নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ গৈছোঁ অতি সহজভাৱে বনোৱা এবিধ মিঠাই। বলকচোন ৰেচিপিটোলৈ আগবাঢ়োঁ। মোৰ দিনততো বহুতৰে ঘৰত গাখীৰ ফাটি যায়। সেই গাখীৰখিনি আমি পেলাই নিদি তাৰ পৰা আমি এবিধ ধুনীয়া মিঠাই প্ৰস্তুত কৰি খাব পাৰোঁ। যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এনেদৰে আপোনালোকেও গাখীৰখিনি চেকি ল'ব। আৰু প্লিজ মোৰ এই যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব। আমাৰ চানাটো ধুনীয়াকৈ ওলাই গৈছে। এতিয়া এটা কেৰাহীত 1 গিলাচ পানী দিব লাগিব। পানী দি পেলাই ইয়াতে আন্দাজমতে আপুনি চেনি দিব লাগিব। চেনিখিনি দি পেলাই এইটো কেৰাহীত এইখিনি জোল হ'ব দিব লাগিব, যাতে চেনিখিনি পানীত একেবাৰে মিহলি হৈ যায়। অকণমান এলাইচি দি দিব লাগে। এলাইচিখিনি দি অকণমান লৰাই থাকিব লাগে। চাওকচোন, এইটো পানীও হোৱা নাই, ইমান ডাঠো হোৱা নাই। এই পানীখিনি নমাই থৈ পেলাই এতিয়া 1 গিলাচ আমি গাখীৰ দিব লাগে কেৰাহীটোতে। দি পেলাই তাত মই অকণমান চেনি দিছোঁ, সেইখিনি আপোনালোকক দেখুওৱা হোৱা নাই। এতিয়া চেনিখিনি আৰু গাখীৰখিনি অকণমান লাগিব। অকণমান ডাঠ হ'লে আমি আগতে থৈ দিয়া এই চুজিখিনি ইয়াতে দি দিব লাগিব। আপুনি চাওকচোন, খানাখিনি কি ধুনীয়া মিহি হৈ গৈছে। এইখিনি আমি অলপ অলপকৈ চুজিত দি দিব লাগিব। এতিয়া চুজিখিনিটো ভাজিয়ে আছোঁ, ইয়াতে দি দিব লাগিব। ধুনীয়াকৈ অকণমান সময় লৰাই থাকিব। লৰাই থকাৰ পিছত আৰু প্ৰায় হৈয়ে যাব। কথাখিনি যদিহে মোৰ অলপ ইফাল সিফাল পাইছে, কথাখিনি প্লিজ ইগন'ৰ কৰিব। এইখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত এনেকৈ হাতৰ তলুৱাত অকণমান ঘি লগাই ল'ব লাগে। লৈ পেলাই অকণমানকৈ এনেকৈ ধুনীয়াকৈ লাড়ু বনাই যাব লাগে। চাওকচোন কি ধুনীয়াকৈ বনি হৈছে লাড়ুবিলাক। এনেকৈ ধুনীয়াকৈ আন্দাজমতে, নিজৰ আন্দাজমতে আপোনালোকে এটা এটাকৈ গোলকৈ লাড়ু বনাই ল'ব লাগিব। চাওকচোন কি ধুনীয়া হৈছে মোৰ লাড়ুকেইটা, অকণমানো ফাটা ফুটা হোৱা নাই। আপোনালোকে নিজৰ আন্দাজমতে ডাঙৰো কৰিব পাৰে আৰু সৰুও কৰি ল'ব পাৰে। পুনৰাই চেনি পানীখিনি আমি কেৰাহীত গৰম হ'বলৈ দি পেলাই এটা এটাকৈ লাড্ডুবিলাক দি দিব লাগিব। লাড্ডুবিলাক ধুনীয়াকৈ উতল আহিছে। তাৰপিছত এখন চামুচেৰে আমি এটা এটাকৈ লৰাই থাকিব লাগিব। আমি জোৰকৈ লাৰি দিব নালাগে। এয়া চাওকচোন, ধুনীয়াকৈ মিঠাইকেইটা ফুলি আহিছে। গতিকে আমাৰ মিঠাই প্ৰায় ৰেডিয়ে হৈ গ'ল। এতিয়া আমি এইখিনি নমাই থ'ব লাগিব। চাওকচোন, আমাৰ এই মিঠাইটো কি ধুনীয়াকৈ প্ৰস্তুত হৈ গ'ল। এয়া চাওক, ধুনীয়া হৈ গৈছে মিঠাইখিনি। খাবলৈও ভাল হয় আৰু দেখিবলৈও ভাল হয়। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।